बे समाव मोनसे संखिखांनाय जाथाय लाबोदों जेराव गोसोथोनाय सेंग्राया गावनि गोसोथोनाय सिख्लाखौ बुथारना गालांबाय आरो बर' सेंग्राया गावनि मोजां मोननाय सिख्लाखौ बुथारना गालांदों। बे समाव गोसो थोलायनायनि मुगैथाव फिथाइनि मोनसे रादाब खिन्थागासिनो। बाक्सानि गेरुवा सनापुराव जादों बे जाथाया। उदां दुब्लियाव सासे सिख्लाखौ बुथारना गालांदों। सनापुर गामिनि अर्चना बर' मुंनि सिख्लाखौ बुथारदों। गोसोथोनाय सेंग्राया बुथारनायनि सन्देह खालामदों नखरा। थांनाय हराव जादों बे संखिखांनाय बुथारनाय जाथाया। दिनै फुंनि समाव जायगानि सासे सुबुङा नुस'नो सिख्लानि गोथै देहाखौ। गोसो थोलायनायनि मुगैथाव फिथाइ बाक्सानि गेरुवा सनापुराव जादों बे संखिखांनाय जाथाया। उदां दुब्लियाव सासे सिख्लाखौ बुथारना गालांदों। सनापुर गामिनि अर्चना बर' मुंनि सिख्लाखौ बुथारदों गोसो थोनाय सेंग्राया। गोसो थोनाय सेंग्राया बुथारनायनि सन्देह खालामदों नखरा। थांनाय हराव जादों बे संखिखांनाय बुथारनाय जाथाया। दिनै फुंनि समाव जायगानि सासे सुबुङा नुस'नो सिख्लाखौ। बेनि उनावनो ओनसोल नाङैनो संखिखांनाय थासारि सोमजिदों। मख'नो गोनां बाथ्राया बेसोदि नखरनि सुबुङा गोसो थोनाय सेंग्रा मिजिं बर'खौ बुथारनायनि सन्देह फोरमायदों। जाथायखौ लानानै बरबारि पुलिस जाथाय थावनियाव नुजाथिनानै जागायदों नायसंनाय आरो गोसो थोलायनायनि मुगैथाव फिथाइ। बे समाव मसलपुरनिफ्राय मोनसे संखिखांनाय जाथाय खिन्थागासिनो। सनापुर गामिनि अर्चना बर' मुंनि सिख्लाखौ बुथारदों मिजिं बर' मुंनि सासे सेंग्राया। उदां दुब्लियाव सासे सिख्लाखौ बुथारना गालांदों। सनापुर गामिनि अर्चना बर' मुंनि सिख्लाखौ बुथारदों गोसो थोनाय सेंग्राया आरो गोसो थोनाय सेंग्राया बुथारनायनि सन्देह खालामदों नखरा। थांनाय हराव बे संखिखांनाय बुथारनाय जाथाया जादों आरो दिनै फुंनि समाव जायगानि सासे सुबुङा नुस'नो सिख्लानि गोथै देहाखौ। बेनि उनावनो ओनसोल नाङैनो संखिखांनाय थासारि सोमजिदों। আউটপোষ্টৰ আণ্ডাৰত গেৰুৱা সোনাপুৰ গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে। তো সেই ঘটনাক লৈ আমি বাগানপাৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। তো আমি আমাৰ যে প্ৰশাসন এই প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে ইয়াৰ আঁৰত যোনী মেইন কালপিত হয় তেখেতক অতি শীঘ্ৰে তদন্ত কৰি উচিত শাস্তি যাতে ব্যৱস্থা কৰে। হয়, এতিয়া আমি পৰিয়ালৰ লগত আমি কথা পাতি আলোচনা কৰি আমি তেখেতসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াৰ যি হত্যা এই হত্যাটো তেখেতৰ যি প্ৰেমিকে হত্যা কৰে বুলি তেখেত পৰিয়ালে সন্দেহ কৰিছে। তো যোনে নহওক তেখেতক আমি উচিত শাস্তি ব্যৱস্থা কৰাৰ কাৰণে আমি অতি শীঘ্ৰে আহ্বান কৰিছোঁ। ঘটনাটো মানে যোৱাকালিৰ ঘটনা। মোৰ ছোৱালীটো তাৰমানে এজন ল'ৰাই ভাল পায় আৰু তাৰমানে। ছোৱালীটোৰ নাম কি আছিলে? নামটো সুস্মিতা বড়ো মোৰ ছোৱালীৰ নামটো। তাৰপিছত ল'ৰাটোৰ নাম মিজিং বড়ো। এতিয়া সি যোৱাকালি মোটামুটি 4টামান বজাতে আহিছিল ল'ৰাটো। আপোনাৰ ঘৰত আহিছিল? ঘৰত আহিছিল দিনত। আহি পেলাই গধূলি তাৰমানে 4:30 বজাত সি ঘৰত যাম বুলি তাৰমানে পথৰেদি ওলাই গৈছিল আৰু। ওলাই যাওঁতে তাৰমানে মই ক'লোঁ যে পথৰেদি কিয় যাবলৈ আন্ধাৰ ৰাস্তা আছে ৰাস্তাইদি যা, যদি গাড়ী অনা নাই ঘৰত গাড়ী আছে গাড়ীটো লৈ যা বুলি মই তাক ক'লোঁ। সি কৈছে নাই পথৰেদি যাওঁ ফটকৈ যাই পাম বুলি। তাৰপিছত আমাৰ আপিটোক আৰু সি ক'লে মোক আধা ৰাস্তা আগবঢ়াই থৈ আহ। সেই বুলি মানে কোৱাৰ কাৰণে আমাৰ আপিটোও আগবঢ়াব গ'ল। যাই পেলাই এইফালে নাই আৰু মই এইফালে আৰু ৰাইজৰ মানুহৰ লগত ব্যস্ত আছিলোঁ। এই হত্যাকাণ্ডৰ ঘটনাটো আপোনালোকে কেতিয়া গম পালে? এইটো ৰাতিপুৱাহে গম পালোঁ। ৰাতিপুৱা মোটামুটি 4-5টামান বজাত গম পালোঁ আৰু। কোনোবা ওচৰৰ মানুহ দেখি আপোনালোকক জনাইছে? এই গৰু দিবা আহিছিলোঁ পথৰত। গৰু দিবা অহা মানুহকেইটাই মানে দেখা পাই পেলাই আটা পাৰিলে আৰু। আটা পৰাৰ পিছত মই গ'লোঁ। যোৱাৰ পিছতহে দেখা পালোঁ আৰু বডিটো। এতিয়া মিজিং বড়োৱে হত্যা কৰাৰ সন্দেহ কৰিছে? মিজিং বড়োৱে হত্যা কৰা। আগতে কিবা কাজিয়া চলি আছিল নেকি তেওঁলোকৰ? একো কাজিয়া পেচাল নাই। আজি মোটামুটি ইহঁতৰ ভাল পোৱা 1 বছৰ বেছি হৈ গ'ল। এতিয়া অহা যোৱা আপোনালোকৰ ঘৰে প্ৰেমৰ সম্পৰ্ক মানি লৈছিল? মানি লৈছোঁ। এতিয়া আমাৰ ছোৱালীটো বয়স হোৱা নাই, বয়সটো ৰখা লাগব বুলি মই ল'ৰাটোক বুজাই থাকোঁ আৰু। আমি নিদিওঁ বুলি কোৱা নাই, তই যদি ৰখা পাৰা আমি দিম, সেইটোৱে আমি মানে ল'ৰাটোক কৈ আছিলোঁ আৰু। কিন্তু এই আজি মানে এনেকুৱা নি পেলাই তাৰমানে সি হত্যা কৰিলে তাৰমানে। এতিয়া ল'ৰাজনৰ পৰিয়ালৰ লগত সম্পৰ্ক কৰিছেনে আপোনালোকে? ফোন কৰিছোঁ কিন্তু অহা নাই এতিয়ালৈকে। ল'ৰাজন বিচাৰি পোৱা নাই এতিয়ালৈ? পোৱা নাই। গাঁৱৰ নাম গেৰুৱা সোনাপুৰ। ঘটনাটো কওকচোন কি হৈছে? ঘটনাটো তাৰমানে যোৱা 5টামান বজাত ল'ৰাটো আহিছিল বোলে সিহঁতৰ ঘৰত। তাৰপিছত 6:30মান বজাত ওলাই আহিছে বোলে। ইফালে আমি দেখা নাই দিছোঁ আমি, কিন্তু মাকো নাই এতিয়া আবুৱাক আৰু
দেউতাকে কৈছে সোধাতে ৰাতি যদি ছোৱালীটো নাছিল কিয় আমাক খবৰ দিয়া নাই আমি বিচাৰিলোঁ হয় নহয় পিছত দেউতাকে কৈছে মই বিচাৰি আছোঁ ফোন কৰি আছোঁ ফোনত পোৱা নাই ছোৱালীটোৰ নাম কি আছিল অৰ্চনা বড়ো বুলি কয় ছোৱালীটোৰ নাম এনে অৰ্চনা বড়ো আপোনালোকে ৰাতিপুৱা গম পাইছে ঘটনাটো ৰাতিপুৱা গম পাইছোঁ এই ভীমে চেত্ৰী বুলি কোৱা তাৰমানে এইটো গৰুৰ কিবা আহিছিল তেখেতে দেখা পাইছে ৰাতি হাতীও আহিছিল হাতী মাৰি থৈ যোৱা বুলি কৈছে আৰু ভীমে কিন্তু হাতীয়ে মাৰছি না কিয়ে মাৰছি ওচৰত আহি যেতিয়া দেখা পাওঁ তেতিয়াহে গম পালোঁ তাৰপিছত এই দেউতাকে ক'লাক যে আমাৰ ছোৱালীটো নাছিল ৰাতি এইটোইটো মোৰে ছোৱালী বুলি ক'লাক আৰু ওচৰত আহি পেলাই কি সন্দেহ কৰিছে মানে ল'ৰাটোৱে হেৰি ওলাই আহিছে একেলগে গতিকে ল'ৰাটোৰ ওপৰতে সন্দেহ কৰিছোঁ আৰু আমি ল'ৰাটোৰ নাম মিজিং বড়ো না কি বোলে মিজিং না ল'ৰাটোৰ নাম মিজিং একে গাঁৱৰে একে গাঁও নহয় সেইটো চুপাৰ আৰু ঘৰত খাওক বুলি কবি দি খেদাইছিল তাৰমানে আবুৱাকে এইটো এটা কবিটো লৈ যা ঘৰত কবিটো এতিয়া ওচৰতে পৰি আছে বন্ধাকবি এটা আৰু ফুলকবি এটা ওচৰতে পৰি আছে গতিকে কবি দিয়া হিচাপে কবিটো ইয়াতে পৰি থকা হৈছে ল'ৰাটোৰে কাম হ'ব আমাৰ সন্দেহটো এনেকুৱা আৰু যদি কবিটো ইয়াতে পৰি নাথাকিল তেতিয়া বেলেগে কৰা বুলি আমি সন্দেহ কৰিলোঁ হাতীৰ আক্ৰমণ বুলি ভাবিলে হয় ভাবিলোঁ আউটপোষ্টৰ আণ্ডাৰত গিৰোৱা সোণাপুৰ এই গাঁৱত এটা খুব নিন্দনীয় এটা ঘটনা ঘটি গৈছে